এই হ'ব দে হেল্ল' গাইজ তো এতিয়া আমি ভৰাই নামঘৰ কাৰণে ওলাইছোঁ ৰেডি হ'লোঁ তো চিমিয়া তো এয়া চিমিও ৰেডি হৈ গ'ল আৰু মইও ৰেডি হৈ গ'ল এয়া হ'ল মা তো কেনেকুৱা লাগিছে হ'ব দে যা বাই বাই যা তো আমি ক'ত ক'ত কেনেকৈ যাম তো চাই থাকিব আৰু ওলাই হৈ গ'ল কিন্তু মাহঁতে গালি দি আছে কৈছে ইমান দেৰি হ'ল হোৱাই নে তহঁতাকে যাব বোলে আজি কিন্তু মই কৈছিলোঁ ওলাবতো লাগিবই ন ছোৱালী মানুহ যেতিয়া ব'লক মোৰ আৰু যাং আমি আমি আহি পালোহি আৰু গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে 2 বা 2.5 কিলোমিটাৰমান যোৱাৰ পিছতে আমি ভঁৰাল নামঘৰ পাই যামগৈ মোৰ ইমান আশা আছিল তো আজি সফল হৈ গ'ল কাৰণ মই শৰাইভাগ বহুত আগতে আগবঢ়াই থোৱা হৈছিল কিন্তু টাইম নোপোৱাৰ কাৰণে মই আহিবই পৰা নাছিলোঁ আজি পাইছোঁ তো জল্দি মই আহি গৈছোঁ আৰু কোৱা শুনিছোঁ 24 নে 25 তাৰিখে মাঘী পূৰ্ণিমা আছে সেইদিনাখন অহাহেঁতেন বহুত ভাল লাগিল হয় কাৰণ এখন বহুত ভিৰ হ'লহেঁতেন বোলে কিন্তু সেইদিনাখনেই মই গোৱালপাৰা যাবগৈ লাগিব আকৌ তো সেইকাৰণে আজি আহি গ'লোঁ তো ব'লক আমি যাওঁ